মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখলৈ আকৌ আহিলো। যোৱা ভিডিঅ'টোত মোৰ প্ৰথম ভিডিঅ' আছিল আৰু তোমালোক ছাত্ৰ-ছাত্ৰী তদুপৰি তোমালোকৰ অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল যিসকলে মোৰ ভিডিঅ'টো চালে, লাইক কৰিলে, শ্বেয়াৰ কৰিলে আৰু ছাবস্ক্ৰাইব কৰিলে, তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আগৰ পাঠৰে তাৰমানে বিজ্ঞানৰ অষ্টমমান শ্ৰেণীৰ 4 নম্বৰ পাঠ ধাতু আৰু অধাতুৰ আমি দ্বিতীয় অংশলৈ আহিছোঁ, অৰ্থাৎ শেষৰ অংশ। যোৱা ভিডিঅ'টোত তোমালোকে পাইছা ইতিমধ্যে ধাতু আৰু অধাতুৰ অক্সিজেনৰ লগত বা বায়ুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। আজি মই তাৰ পাছৰখিনি ক'বলৈ গৈ আছোঁ। এতিয়া আহিলোঁ ধাতুৱে পানীৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। সচৰাচৰ আমি ছডিয়ামৰ লগত বিক্ৰিয়াটো উল্লেখ আছে কিতাপত। ছডিয়াম বহুত সক্ৰিয় ধাতু। ই পানীৰ সৈতে প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ উৎপন্ন কৰে। আৰু ছডিয়াম অক্সিজেনৰ লগতো প্ৰবলভাৱে বিক্ৰিয়া কৰে। সেইবাবে ছডিয়ামক আমি বায়ু বা পানীত আমি মুক্তভাৱে আমি ৰাখিব নোৱাৰোঁ। আৰু সেয়ে কি কৰা হয়, ছডিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। এয়া চিত্ৰত তোমালোকে দেখিছা যে পানীত ছডিয়ামে কেনেদৰে বিক্ৰিয়া কৰে। প্ৰচুৰ তাপ আৰু পোহৰ উৎপন্ন হয়। ইয়াত এটা বিকাৰত পানীত ছডিয়ামৰ টুকুৰা কাটি দিয়াৰ লগে লগে এনেদৰে প্ৰচুৰ তাপ আৰু পোহৰ উৎপন্ন কৰিছে। এতিয়া অধাতুসমূহে পানীৰ লগত সাধাৰণতে বিক্ৰিয়া এনেদৰে কৰে যে ফছফৰাছ আমি যদি লওঁ, ফছফৰাছ বায়ুৰ সংস্পৰ্শত আহিলে জ্বলি উঠে। কাৰণ ফছফৰাছ বায়ুত মুক্তভাৱে আমি সেইবাবে ৰাখিব নোৱাৰোঁ আৰু সেইবাবে ইয়াক পানীত ডুবাই ৰখা হয়। ছডিয়ামক যেনেকৈ কেৰাচিনত ডুবাই ৰখা হয়, ফছফৰাছক আমি মুক্তভাৱে ৰাখিব নোৱাৰোঁ, ইয়াক পানীত ডুবাই ৰখা হয়। অৰ্থাৎ ই পানীৰ লগত কোনো বিক্ৰিয়া নকৰে। এয়া চোৱা, ফছফৰাছ বায়ুৰ লগত কেনেদৰে বিক্ৰিয়া কৰিছে, সেইবাবে ইয়াক পানীত ডুবাই ৰখা হয়। এতিয়া আহিলোঁ ধাতুৱে অম্লৰ লগত বা এচিডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। এতিয়া ধাতু যেনে এলুমিনিয়াম, মেগনেছিয়াম, কপাৰ, এইসমূহত যদি আমি লঘু ছালফিউৰিক এচিড দিওঁ, আমি সাধাৰণতে অম্ল বুলিলে আমাৰ লেবৰেটৰীসমূহত লঘু ছালফিউৰিক এচিডেই পোৱা যায় আৰু হাইড্ৰক্লৰিক এচিডো পোৱা যায় বাৰু, কিন্তু আমি সাধাৰণতে ছালফিউৰিক এচিডেই ল'ম। ধাতুৱে অম্লৰ লগত ছালফিউৰিক এচিডৰ লগত অৰ্থাৎ বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। আৰু এই হাইড্ৰজেন গেছৰ উপস্থিতি আমি কেনেদৰে পাব পাৰোঁ? এই হাইড্ৰজেন গেছৰ আমি যদি উলিয়াই আনিব পাৰোঁ এডাল পাইপেৰে, সেই পাইপৰ মুখত আমি যদি দেশলাই কাঠি বা জ্বলি থকা মম আনো, পপ শব্দ এটা কৰে। আৰু ইয়াৰ পৰা আমি কিহত উপনীত হ'ব পাৰোঁ যে ইয়াত হাইড্ৰজেন গেছৰ উৎপন্ন হৈছে। আনহাতেদি অধাতুৱে অম্লৰ লগত সাধাৰণতে বিক্ৰিয়া নকৰে। এতিয়া আমি হাইড্ৰজেন গেছৰ যি পপ শব্দ, সেইটো আমি চাম। ইয়াত এটা টিউবত লঘু ছালফিউৰিক এচিডৰ লগত জিংকৰ টুকুৰা কেইটামান দিয়া হৈছে। অলপ সময়ৰ পাছত
ইয়াতে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে অৰ্থাৎ হাইড্ৰোজেন বাবলছ উৎপন্ন হৈছে ইয়াত আমি এটা ডেলিভাৰী টিউবেৰে এটা সব সলিউশন তৈয়াৰ কৰি তাত আমি লৈছো সব সলিউশনত অহাৰ লগে লগে হাইড্ৰোজেন গেছৰ কিছুমান বাবলছ ওলাইছে আৰু সেই বাবলছত আমি যদি এটা DSLR কাঠি বা এডাল জ্বলি থকা মম আমি যদি ওচৰলৈ আনো তেতিয়া ই পপ শব্দৰ সৃষ্টি কৰিব তোমালোকে হয়তো চিত্ৰৰ পৰা বুজিব পাৰিছা এতিয়া আহিছো কিছুমান আমি বিক্ৰিয়ালৈ আমি কেইটামান বিক্ৰিয়া কৰি চাম আমি পাঁচটা বিকাৰ লম পাঁচটা বিকাৰত এটাত কপাৰ সালফেট আৰু জিংকৰ টুকুৰা লম এটাত লম কপাৰ সালফেট আৰু কপাৰ সালফেট দ্ৰৱ আৰু লু টুকুৰা তৃতীয়টোত লম জিংক সালফেটৰ দ্ৰৱ আৰু কপাৰ চতুৰ্থটোত আইৰন সালফেট আৰু কপাৰ আৰু পঞ্চমটোত লম জিংক সালফেট আৰু লু এই পাঁচটা বিকাৰত আমি যেতিয়া বিক্ৰিয়া হ'বলৈ দিম কিছু সময় ৰাখি থম বা কেইদিনমান ৰাখি থম তেতিয়া আমি দেখিম যে প্ৰথম আৰু দ্বিতীয় বিক্ৰিয়াৰ পৰা ক্ৰমে অৰ্থাৎ কপাৰ সালফেট আৰু জিংকৰ যি আমি কৰিছিলো বিক্ৰিয়া কৰাইছিলো তাৰ পৰা কি উৎপন্ন হ'ল আমি কেইটামান ৰঙৰ সলনি হোৱা দ্ৰৱ দুটাৰ ৰং সলনি হোৱা দেখা পাম কিন্তু আমি বাকি তিনিটা তৃতীয় চতুৰ্থ আৰু পঞ্চম বিকাৰত আমি কোনো পৰিৱৰ্তন দেখা নাপাওঁ প্ৰথমটোত দেখা পাম অৰ্থাৎ কপাৰ সালফেট আৰু জিংকৰ লগত বিক্ৰিয়া হৈ জিংক সালফেট আৰু কপাৰ উৎপন্ন হৈছে বিক্ৰিয়াটো হ'ব এনে ধৰণৰ কপাৰ সালফেট প্লাস জিংক ZnSO4 প্লাস কপাৰ দ্বিতীয় বিক্ৰিয়াটোত কপাৰ সালফেটৰ লগত আমি লু যোগ কৰিছিলো আৰু ইয়াৰ পৰা আইৰন সালফেট আৰু কপাৰ উৎপন্ন হৈছে অৰ্থাৎ CuSO4 প্লাস Fe বিক্ৰিয়াটোৰ পাছত হ'ব FeSO4 প্লাস কপাৰ আৰু বাকি কেইটা বিকাৰত আমি কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাপাওঁ এয়া চোৱা পাঁচটা বিকাৰত A B C D E ইয়াৰ A আৰু B সলিউশন কেইটা ৰঙৰ পৰিৱৰ্তন হৈছে কিন্তু বাকি তিনিটাৰ কোনো সালসলনি হোৱা নাই বিক্ৰিয়া A অৰ্থাৎ নাম্বাৰ 1 যোনটো বিকাৰ আছিল তাত কপাৰ সালফেটৰ লগত আমি জিংকৰ এডাল ৰড বা টুকুৰা ভৰাইছিলো আৰু কেই মুহূৰ্তমানৰ পাছত আমি দেখিলো তাত জিংকৰ ওপৰত কপাৰৰ প্ৰলেপ পৰিছে কোলা মুগা ধৰণৰ প্ৰলেপ পৰিছে আৰু দ্ৰৱটোৰ ৰংটো সলনি হৈছে দ্বিতীয় বিকাৰত আমি কপাৰ সালফেট সলিউশন আৰু তাতে গজাল দিছিলো এটা ডাঙৰ গজাল দিছিলো পুৰা পৰিষ্কাৰ গজাল লু আৰু কেইদিনমানৰ পাছত আমি লক্ষ্য কৰিলো যে কপাৰৰ যোনটো নীলা ধৰণৰ ৰং সেইটো সেউজীয়ালৈ ৰূপান্তৰিত হৈছে আৰু গজালৰ ওপৰত ৰঙৰ কপাৰ লাগি ধৰিছে গতিকে উক্ত 1 আৰু 2 বিক্ৰিয়াত দেখা গ'ল জিংক আৰু লুৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ বা তাম অপসাৰণ কৰিছে কিন্তু দেখা গ'ল 3, 4 আৰু 5 নং বিক্ৰিয়াত একো পৰিৱৰ্তন হোৱা নাই কিহৰ কাৰণে পৰিৱৰ্তন হোৱা নাই এটো আমাৰ লগত কথা নহয় আচলতে বিজ্ঞানিক ভিত্তিৰ ওপৰতে কথা কাৰণটো হ'ল
এটা অধিক সক্ৰিয় ধাতুৱে এটা কম সক্ৰিয় ধাতুক তাৰ জলীয় দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰে। ইয়াত লো আৰু জিংক কপাৰতকৈ অধিক সক্ৰিয়, সেইবাবে কপাৰক অপসাৰিত কৰিব পাৰিছে। কিন্তু এটা কম সক্ৰিয় ধাতুৱে আন এটা অধিক সক্ৰিয় ধাতুৰ দ্ৰৱৰ পৰা ধাতুটো অপসাৰিত কৰিব নোৱাৰে। সেইবাবে তলৰ 3, 4 আৰু 5 নং বিক্ৰিয়াত একো পৰিৱৰ্তন হোৱা নাই। আৰু সাধাৰণতে এইটো কি বুলি কোৱা হয়? অপসাৰণ বিক্ৰিয়া অৰ্থাৎ ডিসপ্লেসমেন্ট ৰিয়েকশন বুলি কোৱা হয়। এতিয়া আহিলো আমি ধাতু আৰু অধাতুৰ ব্যৱহাৰ। তোমালোকে দেখিছাই ধাতুৰ আৰু অধাতুৰ বহুলভাৱে প্ৰয়োগ হয়। বিভিন্ন যন্ত্ৰপাতি, বিভিন্ন অটোমোবাইল অৰ্থাৎ গাড়ী সকলো ধাতুৰে ব্যৱহাৰ হয়। বিভিন্ন এৰোপ্লেন, ৰেলগাড়ী, বিভিন্ন অলংকাৰসমূহত ধাতুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰন্ধা বাচনসমূহ ধাতুৰ হয়। আৰু আনকি পানী উতলোৱা আজিকালি যিবিলাক বাচন ওলাইছে সেই সকলোসমূহ ধাতুৰ হয়। এনেদৰে আমি বহুতো ক্ষেত্ৰত আমি ধাতুৰ ব্যৱহাৰ কৰোঁ। অধাতুৰ কেইটামান ব্যৱহাৰ হৈছে, আমি সদায় উশাহ নিশাহ লৈয়ে আছো, অক্সিজেন লৈছো, কাৰ্বন ডাই অক্সাইড এৰিছো, এইসমূহ অধাতু হয়। জীৱৰ শ্বাস প্ৰশ্বাসত উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ বাবে সাৰত ইউৰিয়া, ছুপাৰফছফেট এনেধৰণৰ সাৰত আমি অধাতুৰ ব্যৱহাৰ কৰোঁ। পানী বিশুদ্ধকৰণত কয়লা ব্যৱহাৰ কৰোঁ অৰ্থাৎ কাৰ্বন ব্যৱহাৰ কৰোঁ। এণ্টিছেপ্টিক হিচাপে আমি বিভিন্ন অধাতু ব্যৱহাৰ কৰোঁ। ফটকাসমূহত সাধাৰণতে সালফাৰ ব্যৱহাৰ কৰা হয়। আৰু মাটি সাৰুৱাকৰণত নাইট্ৰজেন ব্যৱহৃত হয়। তোমালোকে জানাই বায়ুত নাইট্ৰজেনৰ পৰিমাণ হৈছে 78%। আৰু এই নাইট্ৰজেন যৌগীকৰণত ব্যৱহাৰ কৰা হয়। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে অন্ত পেলাব ওলাইছোঁ। তোমালোকক আটাইলৈ মোৰ মৰম যাচিছোঁ। সকলোৱে আদৰি ল'বা বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।